সকলোৱে ভালে কুশলে আছা। বৰ্তমানৰ এই কঠিন সময়ছোৱাত কোভিড-19 বা কৰোনা ভাইৰাছৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে, সেই যুঁজখনত তোমালোকে নিশ্চয় ভালদৰে চলাই আছা। আজি তোমালোকৰ বাবে এটা নতুন পাঠ লৈ আহিছো। এইটো দ্বিতীয় শ্ৰেণীৰ পৰা উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে এই পাঠটোৰ পৰা উপকৃত হ'বা। আচলতে আজিৰ এই পাঠটো এটা মোবাইল গেম বা মোবাইলৰ খেল বুলি ধৰি ল'ব পাৰা। তোমালোকে মোবাইলত গেম খেলি ভাল পোৱা নহয়, মাজে মাজে এই গেমটো খেলিবাচোন। গোটেই জীৱনৰ বাবে তোমালোকে উপকৃত হ'বা। ইয়াৰ বাবে তোমালোকে মোবাইলৰ প্লে ষ্ট'ৰলৈ গৈ যিকোনো এখন অসমীয়া কীবৰ্ড তোমালোকে ডাউনলোড কৰি ল'বা আৰু নিজৰ মোবাইলত ছেটিং কৰি ল'বা। তাৰপিছত কোনবোৰ বৰ্ণৰ লগ লাগি কোনবোৰ যুক্তাক্ষৰ হয় মই আজি ভিডিঅ'টোত দেখুৱাইছোঁ। তোমালোকে এই ভিডিঅ'টো সুন্দৰভাৱে মন কৰি যাবা আৰু নিজেই লিখি যাবলৈ চেষ্টা কৰিবা। লগতে ভিডিঅ'টোত দেখুওৱা যুক্তাক্ষৰবোৰ তোমালোকে নিজৰ টোকা বহীত লিখি ল'বলৈ যত্ন কৰিবা আৰু সদায় মনত ৰাখিবা। আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াৰ ফলত তোমালোকে বৰ লাভৱান হ'বা। আৰু তোমালোকে যদি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে নতুন নতুন ভিডিঅ' পাই থাকিবা। তেতিয়াহ'লে এতিয়া তোমালোকৰ মূল পাঠটো আৰম্ভ কৰোঁ আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যুক্তাক্ষৰৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে আন কথা কিছুমান কৈ লওঁ। প্ৰথমে আমি য়কাৰৰ বিষয়ে কিছু কথা কৈ লওঁ। য়কাৰ বুলি কওঁতে আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত আছিলোঁ তেতিয়া আমি ইয়াক জকাৰ বুলি শিকিছিলোঁ। কিন্তু এতিয়া অসমৰ শিক্ষা বিভাগে ইয়াক য়কাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এতিয়া য়কাৰ বুলি কিয় কোৱা হয় সেই বিষয়ে বিভিন্ন ভাষাবিদসকলে বিভিন্ন ধৰণৰ যুক্তি আগবঢ়াইছে। যদিও মই ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীদেৱে আগবঢ়োৱা যুক্তিটোকে তোমালোকৰ আগত ক'বলৈ ওলাইছোঁ। য় আখৰটো অন্য ব্যঞ্জন বৰ্ণৰ আগত সংযুক্ত নহয়, পিছতহে য়কাৰ ৰূপে যুক্ত হয়। য়কাৰ 2টা, 3টা, আনকি 4টা ব্যঞ্জনৰ যুক্তাক্ষৰতো লাগিব পাৰে। সংযুক্ত য়কাৰৰ পিছত অন্য কোনো ব্যঞ্জনযুক্ত হ'ব নোৱাৰে, অৰ্থাৎ য়কাৰডাল যুক্তাক্ষৰত সদায় অন্তব্যঞ্জনহে হয়। অসমীয়া ভাষাত য়কাৰ লগা যুক্তাক্ষৰেই আটাইতকৈ বেছি। এনেকুৱা 27টা আছে। তোমালোকক কৈ দিছোঁ, সেইকেইটা হৈছে কত য়কাৰে কিয়, ক্ষয়, জ্ঞ, ঘ্য, স্য, বৰ্গীয় যত জ্য, মূৰ্ধন্য তত ত্য, মূৰ্ধন্য থত থ্য, মূৰ্ধন্য দত দ্য, মূৰ্ধন্য ধত ধ্য, মূৰ্ধন্য নত ন্য, দন্ত তত ত্য, দন্ত থত থ্য, দন্ত দত দ্য, দন্ত ধত ধ্য, দন্ত নত ন্য, পত প্য, বত ব্য, ভত ভ্য, মত ম্য, অন্তস্থ যত জ্য, লত ল্য, ৱাৱত ৱ, তালব্যখত ক্ষ, তালব্যশ, মূৰ্ধন্যশ, দন্তশ একে উচ্চাৰণ হ'ব, ক্ষ হিচাপে আমি ক'ম। আৰু হত য়কাৰ হ'লে কি হয় জানানে? তেতিয়া কিন্তু হিয় নহ'ব, সেইটো হ'ব উচ্চাৰণটো হ'ব জ।
হৰ পিছত ইয়কাৰ যুক্ত হ'লে হ আৰু ইয় বা অন্তস্থ ইয়ৰ দুয়োটাৰে উচ্চাৰণ বেলেগ হৈ যায়। ইয়াত আমি উচ্চাৰণটো জ ধ্বনিগত হয়। যেনে উজ্জ, সহ্য, বাহ্যিক, অসহ্য এই ধৰণৰ। এতিয়া আমি কোনবোৰ বৰ্ণৰ লগ লাগি কেনেধৰণৰ যুক্তাক্ষৰ গঠন হয় বা ইয়াৰ উচ্চাৰণবোৰ কেনেধৰণৰ হয় তাক উদাহৰণসহ ক'বলৈ ওলাইছোঁ। তোমালোকে মন দি শুনি যাবা। এতিয়া প্ৰথমতে আমি ইয়কাৰ যোগ কৰোঁ। ক যোগ ইয়, কত ইয়কাৰে কিয়, যেনে বাক্য, সাক্ষ্য। খত ইয়কাৰে ক্ষয়, সংখ্যা, কামাখ্যা। গত ইয়কাৰে জ্ঞ, যেনে ভাগ্য। ঘট ইয়কাৰে ঘ্য, যেনে অৰ্ঘ্য, অলংঘ্য। মূৰ্ধন্য তত ইয়কাৰে ত্য, যেনে নাট্য বা নাট্যকাৰ। দন্ত তত ইয়কাৰে ত্য, যেনে সত্য, অসত্য। দন্ত দত ইয়কাৰে দ্য, যেনে পদ্য, গদ্য। দন্ত নত ইয়কাৰে ন্য, যেনে বন্য, অন্য বা অনান্য। মূৰ্ধন্য নত ইয়কাৰে ন্য, যেনে অৰণ্য, পুণ্য। ভত ইয়কাৰে ভ্য, যেনে সভ্য, অভ্যাস। লত ইয়কাৰে ল্য, যেনে মূল্য, বাল্য। এইখিনি ইয়কাৰৰ বিষয়ে গম পালা। এইবাৰ আমি ৰেফ যোগ কৰিম। ৰেফ কেনেকৈ যোগ হয়? ৰৰ লগত অন্য আখৰ যোগ হ'লে ৰ ৰূপে সলনি হৈ ৰেফ হয় আৰু লগ হোৱা আখৰটোৰ ওপৰত বহে। আকৌ এবাৰ কৈছোঁ, ৰৰ লগত অন্য আখৰ যোগ হ'লে ৰৰ ৰূপ সলনি হৈ ৰেফ হয় আৰু লগ হোৱা আখৰটোৰ ওপৰত বহে। এতিয়া কিছুমান উদাহৰণ দিবলৈ ওলাইছোঁ। তোমালোকে বিদ্যালয়ত এইখিনি কথা শিকিছা, তথাপি মই আকৌ এবাৰ অনুগ্ৰহ দিবলৈ লৈছোঁ। এতিয়া যুক্তাক্ষৰ ভাঙি আমি পঢ়িম। এতিয়া কৰ ওপৰত ৰেফ যদি থাকে তেতিয়াহ'লে তোমালোকে জানিব লাগিব যে কৰ আগত এটা ৰ আছে। য'ত ৰেফ থাকে তাৰ সেই বৰ্ণটোৰ আগত সদায় ৰটো থাকে বুলি তোমালোকে জানিবই লাগিব। এতিয়া আমি কেনেকৈ এইবোৰ মাতিম? কৰ ওপৰত যেতিয়া ৰেফ থাকিব তাক আমি এনেকৈ ক'ব লাগিব, ৰয়কৰ ক। যেনে আমি ক'ব পাৰোঁ তৰ্ক, সতৰ্ক। ৰয়বৰ ব, যেনে গৰ্ব, পৰ্বত। ৰয়মৰ ম, যেনে ধৰ্ম, নৰ্মদা। ৰয়তৰ ত, দন্তীয় তৰ ক্ষেত্ৰত কৈছোঁ, ধূৰ্ত, কৰ্তব্য। তাৰপিছত অন্তস্থ জৰ ক্ষেত্ৰত কি হ'ব? ৰয় জয়ৰ জ, যেনে কাৰ্য, অনাৰ্য। বৰ্গীয় জৰ ক্ষেত্ৰত কৈছোঁ ৰয় জয়ৰ জ, যেনে দৰ্জা, নিৰ্জন। মূৰ্ধন্য নৰ ক্ষেত্ৰত হ'ব ৰয় নৰ ন, যেনে বৰ্ণ, সুবৰ্ণ। তাৰপিছত তালব্য শৰ ক্ষেত্ৰত এনেকুৱা হ'ব ৰয় শয়ৰ শ, যেনে অৰ্শ, আদৰ্শ। এতিয়া ৰেফযুক্ত শব্দবোৰ কেনেদৰে মাতিব লাগে বা কেনেদৰে উচ্চাৰণ কৰিব লাগে তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এইবাৰ আমি ৰকাৰ যোগ কৰিম। ৰকাৰ যোগ কেনেকৈ হ'ব? অন্য আখৰৰ পাছত ৰ যোগ হ'লে ৰৰ ৰূপ সলনি হৈ ৰকাৰ হয়। এতিয়া কিছুমান উদাহৰণ দিছোঁ, মন দি শুনি যাবা। প যোগ ৰ, পৰে প্ৰ, যেনে প্ৰাণ, প্ৰতিকাৰ। গ যোগ ৰ, গৰে গ্ৰ, গ্ৰহ, অগ্ৰজ। ঘ যোগ ৰ, ঘৰে ঘ্ৰ, ঘ্ৰাণ, ব্যঘ্ৰ। ম যোগ ৰ, মৰেম ৰ, যেনে নম্ৰ, তাম্ৰ। এইবোৰ। তাৰপিছত তালব্য স যোগ ৰ, শৈৰেশ্ৰ, যেনে আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ শ্ৰম, আশ্ৰম। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক মই কেইটামান বৰ্ণৰ উচ্চাৰণৰ ক্ষেত্ৰত ক'বলৈ ওলাইছোঁ।
মন দি শুনিবা, তোমালোকে সদায় কথাকেইটা মনত ৰাখিবা। তালব্য স, মূৰ্ধন্য স আৰু দন্ত স, এই তিনিটা বৰ্ণৰ উচ্চাৰণ কোনো কোনো সময়ত স হিচাপে আৰু কোনো কোনো সময়ত চ হিচাপে উচ্চাৰিত হয়। আজিৰ পাঠত অৱশ্যে এই বিষয়ে বহলাই আলোচনা নকৰোঁ। তোমালোকে সম্প্ৰতি নিজৰ ছাৰ বাইদেউসকলে স আৰু চৰ উচ্চাৰণ কোনবোৰ শব্দত কৰে সেইবোৰ মন দি লক্ষ্য কৰি থাকিবা আৰু ছাৰ বাইদেউৰ কোৱা ধৰণে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা। সাধাৰণতে 19ৰ পৰা 50লৈকে সংখ্যাবাচক শব্দবোৰৰ পদান্ত সৰ উচ্চাৰণ চ হয়, যেনে 19, 20, 40 ইত্যাদি। তালব্য সৰ পিছত অন্য ব্যঞ্জন বৰ্ণ সংযুক্ত হ'লে ইয়াৰ উচ্চাৰণ চ হয়, যেনে তালব্য শস্য, উদাহৰণ নিশ্চয়। তালব্য শস্য যেতিয়া দ্বিতীয় স্বৰ ক্ষেত্ৰত উদাহৰণ এটা আমি দিব পাৰোঁ শিৰচ্ছেদ। তাৰপিছত তালব্য শূন্যস্নৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ প্ৰশ্ন। তাৰপিছত তালব্য সৰৰ পিছত ইয়কাৰ হ'লে উচ্চাৰণটো স্য হয়। কেইটামান উদাহৰণ দিছোঁ, যেনে শ্যাম, বৈশ্য, আৱশ্যক। শৈৰস্ৰ, তালব্য শৈৰস্ৰৰ ক্ষেত্ৰত উদাহৰণ কেইটামান দিছোঁ, শ্ৰমিক, শ্ৰেষ্ঠ, আশ্ৰম। শৈলশ্লৰ ক্ষেত্ৰত শ্লীল, শ্লাঘা, বিশ্লেষণ। শৈবস্যৰ ক্ষেত্ৰত শ্বেত, শ্বেতাংগ, বিশ্বাস, আশ্বস্ত, এনেধৰণৰ। আকৌ মূৰ্ধন্য শৰ ক্ষেত্ৰত কেইটামান উদাহৰণ দিবলৈ লৈছোঁ। মূৰ্ধন্য শক্যস্কৰ ক্ষেত্ৰত হ'ব কনিষ্ক, শুষ্ক, নিষ্কৃতি। মূৰ্ধন্য সত্যস্তৰ ক্ষেত্ৰত কৈছোঁ সষ্টম, কষ্টকৰ, বৃষ্টি। মূৰ্ধন্য শৈথস্থত কৈছোঁ কেইটামান উদাহৰণ, ষষ্ঠ, জ্যেষ্ঠ, নিষ্ঠা, অধিষ্ঠিত, ওষ্ঠ। মূৰ্ধন্য শূন্যস্নৰ ক্ষেত্ৰত কৈছোঁ কৃষ্ণ, উষ্ণতা, তৃষ্ণাতুৰ। মূৰ্ধন্য শৈপস্পৰ ক্ষেত্ৰত দিছোঁ উদাহৰণ পুষ্প, নিষ্পাপ, পুষ্পেন্দ্ৰ। শৈমস্মৰ ক্ষেত্ৰত উষ্ম, শৈফস্ফ ক্ষেত্ৰত এটা উদাহৰণ হৈছে নিষ্ফল। সেইদৰে দন্ত সৰ পিছত অন্য ব্যঞ্জন লগা যুক্তাক্ষৰবোৰতো সাধাৰণতে চ উচ্চাৰণ হয়, যেনে স্কন্দ, স্কুল, সংস্কৃত, স্ক্ৰু, স্খলিত, স্তম্ভ, স্তুতি, শাস্ত্ৰ, অগস্ত্য, স্থগিত, স্বাস্থ্য, সংস্থা, স্নান, স্নেহ, স্পন্দন, স্ফটিক, স্ফুলিংগ, স্মৰণ, বিস্ময়, সমস্যা, ৰহস্য, শস্য, সৃজন, স্বৰ, স্বভাৱ, হ্ৰস্ব আৰু অস্বীকাৰ। এইবোৰ শব্দত সাধাৰণতে চ উচ্চাৰণ হয়। তোমালোকে এই কথাবোৰ সদায় লক্ষ্য ৰাখিবা। এইবাৰ মই ৰ যোগ কৰি পেলাই, আমি কোনো বৰ্ণৰ লগত ৰ যোগ কৰি পেলাই কেনেদৰে যুক্তাক্ষৰ গঠন কৰোঁ সেই বিষয়ে ক'বলৈ ওলাইছোঁ। তালব্য স যোগ ৰ, শইৰেচ ৰ। আগতেও কৈছোঁ, উদাহৰণ দিছোঁ শ্ৰম, আশ্ৰম। দন্ত স যোগ ৰ, শইৰেচ ৰ, সহস্ৰ। দন্ত ত যোগ ৰ, তৰেত্ৰ, পবিত্ৰ, ত্ৰয়োদশ। ক যোগ ৰ, কৈৰেক্ৰ, ক্ৰিয়া, বিক্ৰমাদিত্য। ব যোগ ৰ, বৈৰেব্ৰ, যেনে ব্ৰাহ্মী, ব্ৰজধাম, ব্ৰাজিল। দন্ত দ যোগ ৰ, দৈৰেদ্ৰ, যেনে দৰিদ্ৰ, ভদ্ৰ, দ্ৰৌপদী। বৰ্গীয়া জ যোগ ৰ, জয়ৰেজ্ৰ, বজ্ৰ। মূৰ্ধন্য ত যোগ ৰ,
টয়লেট ৰ, ট্ৰাক, ট্ৰাম গাড়ী, হযোগ ৰ, হৰেহ ৰ। উদাহৰণ হৈছে হ্ৰদ, হ্ৰাস, হ্ৰাস। ভযোগ ৰ, ভৈৰেৱ ৰ, যেনে ভ্ৰমণ, ভ্ৰান্ত। এইবাৰ বৰ্গীয়া জ লগত নিয় যোগ কৰিলে কি হ'ব? জন্যক জ্ঞ, যেনে জ্ঞান, প্ৰজ্ঞা, বিজ্ঞান। নিয়যোগ জ, নজন জ, ইয়াৰ উচ্চাৰণটো নিয় হৈ নাথাকিব, হৈ যাব ন, যেনে অঞ্জলি, আঞ্জা, জঞ্জাল। তাৰপিছত বৰ্গীয়া জৰ লগত যেতিয়া বৰ্গীয়া জ যোগ কৰা হয় তেতিয়া হ'ব জয়যুৰ্য, যেনে সজ্জাত, লজ্জা। মূৰ্ধন্য ন লগত মূৰ্ধন্য দ যোগ কৰিলে কি হ'ব? নৈদন্য, যেনে ভণ্ড, প্ৰকাণ্ড, কুণ্ডলী। তাৰপিছত আমি ল যোগ কৰিম। প যোগ ল পৰিলে প্ল, যেনে প্লাৱন, প্লাষ্টিক। হ যোগ ল হৈলেহ ল, যেনে প্ৰহ্লাদ, আহ্লাদ। ল যোগ ল লৈলেল্ল, আল্লাহ, উল্লাস। গ যোগ ল কৈলেগ ল, যেনে গ্লানি, গ্লাছ। ক যোগ ল কৈলেক ল, যেনে ক্লেশ, চিন্তা, ক্লিষ্ট। ম যোগ ল মইলেম ল, যেনে ম্লান, অম্ল। তালব্য স যোগ ল শৈলেশ ল, শ্লেষ, বিশ্লেষণ। এইবাৰ দন্ত ন যোগ। দন্ত ন যোগ কৰিলে কি হ'ব? দন্ত ত যোগ দন্ত ন, টয়নেট ন। উদাহৰণ হিচাপে কৈছোঁ ৰত্ন, যত্ন। ম যোগ দন্ত ন, মইনেম ন, নিম্ন, সৰ্বনিম্ন। হ যোগ ন, হৈনেহ ন, বহ্নি, অপৰাহ ন। ঘ যোগ ন, ঘৈনেঘ ন, বিঘ্নিত, শত্ৰুঘ্ন। তালব্য স যোগ ন, শৈনেশ ন, প্ৰশ্ন। দন্ত স যোগ ন, এইটো শৈনেশ নই হ'ব। উদাহৰণ স্নান, স্নাতক। এইবাৰ আমি দন্ত ত যোগ কৰি বিভিন্ন বৰ্ণৰ লগত দন্ত ত যোগ কৰি কেনেদৰে যুক্তাক্ষৰ হয় সেয়া ক'বলৈ লৈছোঁ। ক যোগ দন্ত ত কৈতেক্ত, সম্পূৰ্ণ হৈ সলনি হৈ গৈছে ৰূপটো। উদাহৰণ হৈছে ভক্ত, শক্তিমান। দন্ত স যোগ দন্ত ত সত্যস্ত, যেনে ব্যস্ত, বাস্তৱ, মস্ত। দন্ত ত যোগ দন্ত ত তৈতেত্ব, যেনে উত্তৰ, উত্তম, সত্তৰ। এইবোৰ দন্ত ন যোগ দন্ত ত নৈতেন্ত, শান্ত, সন্তান। প যোগ দন্ত ত পৈতেপ্ত, যেনে তপ্ত, সপ্তম, সপ্তাহ। দন্ত ন যোগ দন্ত ত যোগ হৰ্ষও কি হ'ব? তিনিটা বৰ্ণ লগ লাগি হৈ গ'ল নৈতেন্তু। উদাহৰণ হিচাপে কৈছোঁ কিন্তু, জন্তু। এইবাৰ কৰিম মূৰ্ধন্য ত যোগ। মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত নৈতেন্ত, ঘণ্টা, কণ্টক, খন্তি। মূৰ্ধন্য স যোগ মূৰ্ধন্য ত হ'লে কি হ'ব? মূৰ্ধন্য সৈতেষ্ট, যেনে নষ্ট, শিষ্টাচাৰ, পুষ্টিকৰ। ল যোগ ত লৈতেলত, যেনে বাল্টি, পল্টন, বল্টু। এইবাৰ আহিল উঙ যোগ কৰিম। উঙ কিছুমান বৰ্ণৰ লগত উঙ যোগ কৰিলে কেনেধৰণে যুক্তাক্ষৰ হয় তোমালোকে মন কৰা। উঙ যোগ ক উঙৈকংক, যেনে অংক। এইটো আমি অনুচং দি পেলাইও উঙৈকংকৰ ঠাইত অনুচং দি পেলাইও আমি বৰ্ণবোৰ লিখিব পাৰোঁ বা শব্দবোৰ আমি গঠন কৰিব পাৰোঁ। যেনে অংক, জংক পংক, পংকজ। উঙৈকাংশৰ ক্ষেত্ৰত শংখ, পংখী। উঙৈগংগৰ ক্ষেত্ৰত অংগ, মংগল। উঙৈঘাংঘ হ'লে সংঘ, লংঘন। এইবোৰ আমি উঙৈঘাংঘ দি পেলাইও কৰিব পাৰোঁ, নাইবা অনুস্বাৰ দি পেলাইও আমি কৰিব পাৰোঁ, শব্দবোৰ লিখিব পাৰোঁ, একেই হ'ব। এইবাৰ আমি ম যোগ কৰিম। ম যোগ কৰি কেনেদৰে যুক্তাক্ষৰ হয় চাই লোৱা। ক যোগ ম কয়মেক ম, যেনে ৰুক্ম, ৰুক্মিণী।
দন্ত দ যোগ ম দৈমেদ্ম যেনে পদ্ম ছদ্মনাম পদ্মশ্ৰী গ যোগ ম গৈমেগ্ম যেনে যুগ্ম অযুগ্ম বাগ্মীবৰ ল যোগ ম লয়মেল্ম গুল্ম বাল্মীকি হ যোগ ম হৈমেহম হৈমেহমটো ৰূপটো সম্পূৰ্ণ সলনি হৈ গৈছে ইয়াৰ এই বৰ্ণটো সম্পূৰ্ণ সলনি হৈছে গতিকে এইটো সদায় মন কৰিবা উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ ব্ৰহ্মা ব্ৰহ্মপুত্ৰ ব্ৰাহ্মণ দন্ত ত যোগ ম তৈমেত্ম উদাহৰণ হিচাপে ক'ব পাৰোঁ আত্মা মহাত্মা বা পৰমাত্মা দন্ত ন যোগ ম নৈমেন্ম উদাহৰণ হৈছে জন্ম সন্মান সন্মতি চিন্ময় ম যোগ ম হ'লে মৈমেম্য যেনে উম্মাদ উম্মাদ এটা মেঘালয়ত থকা জুৰিৰ নাম তাৰপিছত কৈছে আম্মা আম্মা মানে মা তালব্য স যোগ ম হৈমস্ম যেনে ৰশ্মি কাশ্মীৰ শ্মশান মূৰ্ধন্য স যোগ ম এইটো হৈমস্ম যেনে গ্ৰীষ্ম ভীষ্ম উষ্ম দন্ত স যোগ ম এইটো একেই হৈমস্ম যেনে স্মৃতি স্মৰণ স্মাৰক ক্ষয় যোগ ম ক্ষয়মখ ম যেনে সূক্ষ্ম লক্ষ্মণ উঙ যোগ ম উঙময় ম এটা উদাহৰণ দিছোঁ বাংময় বাংময় এইবাৰ আমি দন্ত দ যোগ কৰি কিছুমান শব্দ গঠন কৰিম বিভিন্ন বৰ্ণত দন্ত দ যোগ কৰিলে কি হ'ব ব যোগ দ বৈদেৱ দ যেনে শব্দ আবদাৰ জব্দ দন্ত ন যোগ দন্ত দ নৈদেন্দ নন্দ সুন্দৰ বন্দনা দন্ত দ যোগ দন্ত দ দৈদ্য যেনে খদ্দৰ দন্ত ন যোগ দন্ত দ যোগ ৰ তিনিটা বৰ্ণৰ লগ লাগি হৈ গ'ল নৈদ্ৰেন্দ্ৰ যেনে চন্দ্ৰ ইন্দ্ৰ নৰেন্দ্ৰ এইবাৰ আমি দন্ত ধ যোগ কৰিম দন্ত ন যোগ দন্ত ধ নৈধেন্ধ বন্ধ অন্ধ আন্ধাৰ ব যোগ দন্ত ধ বৈধেৱ ধ তেনে উপলব্ধি লব্ধ প্ৰতিষ্ঠ দন্ত দ যোগ দন্ত ধ দৈধধ্য বুদ্ধি উদ্ধাৰ উদ্ধৱ গ যোগ ধ গৈধেগ্ধ মুগ্ধ দুগ্ধ ম যোগ ভ মৈভেম্ভ কুম্ভ ৰম্ভা আৰম্ভ দ যোগ ভ দৈভেদ্ভ উদ্ভিদ উদ্ভৱ সদ্ভাৱ নিয়োগ চ নিয়োগ প্ৰথম চ নিয়সঞ্চ যেনে মঞ্চ পঞ্চাছ অঞ্চল তালব্য সযোগ প্ৰথম চ শস্য পশ্চিম নিশ্চিত পাশ্চাত্য প্ৰথম সযোগ দ্বিতীয় চ শস্য উদাহৰণ হিচাপে কৈছোঁ স্বচ্ছ উচ্ছল ইচ্ছা শুভেচ্ছা তালব্য সযোগ দ্বিতীয় চ শস্য শিৰচ্ছেদ এইকেইটাৰ বিষয়ে মই আগতেও তোমালোকক ক'লোঁ এইবাৰ আমি তিনিটা বৰ্ণ যোগ কৰি কেনেদৰে আমি শব্দ গঠন কৰিব পাৰোঁ সেই বিষয়ে মন দি শুনি লোৱা দন্ত ত যোগ ৰ যোগ হৰ্ষ উ হ'ব কি টয়ৰেট্ৰু দন্ত ত যোগ ৰ যোগ হৰ্ষ উ টয়ৰেট্ৰু উদাহৰণ শত্ৰু ব যোগ ৰ যোগ হৰ্ষ উ বৈৰেব্ৰু উদাহৰণ হিব্ৰু ডিব্ৰুগড় বব্ৰুবাহন দন্ত দ যোগ ৰ যোগ হৰ্ষ উ দৰেদ্ৰু আমি উদাহৰণ দিব পাৰোঁ দ্ৰুপদ বুদ্ধিদ্ৰুম দন্ত ধ যোগ ৰ যোগ হৰ্ষ উ ধৰেদ্ৰু উদাহৰণ হিচাপে ক'ব পাৰোঁ ধ্ৰুৱতৰা ধ্ৰুৱ সত্য তালব্য স যোগ ৰ যোগ হৰ্ষ উ শৰেশ্ৰু উদাহৰণ হিচাপে শ্ৰুতলিপি শ্ৰুতিমধুৰ প্ৰতিশ্ৰুতি তালব্য স যোগ ৰ যোগ দীৰ্ঘ উ উচ্চাৰণটো প্ৰায় একেই শৰেশ্ৰু অলপ দীঘলীয়া হ'ব আৰু ৰূপটো অকণমান সলনি হ'ব উদাহৰণ শুশ্ৰূষা দন্ত দ যোগ ৰ যোগ দীৰ্ঘ উ টো হ'ব দৰেদ্ৰু বিদ্ৰুপ দ্ৰুপদ
তাৰপিছত ভ যোগ ৰ যোগ দীৰ্ঘ ভৰে ভ্ৰু, ভ্ৰু, ভ্ৰু এটা শব্দ, ভ্ৰুকুটি, ভ্ৰু যুগল। ইয়াৰ পিছত আমি ৱাব্য যোগ কৰোঁ। ৱাব্য যোগ কৰি কেনেকৈ শব্দ বা বৰ্ণ গঠন কৰা হয় চাই লোৱা। দন্ত স যোগ ৱাব্য হয় ৱস্য, স্বাস্থ্য, স্বাধীন, স্বভাৱ। বৰ্গীয় জ যোগ ৱাব্য জয় ৱাজ্য, জ্বৰ, জ্বালামুখী, জ্বলন্ত। দন্ত ত যোগ ৱাব্য তয় ৱত্য, তত্ত্ব, ধাতব্য। দন্ত ন যোগ ৱাব্য নৈবন্য, অন্বেষণ, সমন্বয়। তালব্য স যোগ ৱাব্য শৈৱস্য যেনে বিশ্ব, বিশ্বাস। দন্ত দ যোগ ৱাব্য দৈৱদ্য, উদাহৰণ হিচাপে লওঁ দ্বিতীয়, দ্বাদশ, বিদ্যান। এতিয়া এই যুক্তাক্ষৰবোৰ তোমালোকক ক'লোঁ। এতিয়া যুক্তাক্ষৰবোৰ নশিকাৰুবোৰে কেনেদৰে লিখিবলৈ আৰম্ভ কৰিবা বা কেনেদৰে শিকিবা এই বিষয়ে তোমালোকক এটা টিপছ দিওঁ। জাতীয় বিদ্যালয়ৰ 2য় শ্ৰেণীৰ যিখন যুক্তাক্ষৰৰ কিতাপ আছে তাত বিভিন্ন ধৰণৰ যুক্তাক্ষৰবোৰ যিবোৰ ইতিমধ্যে আমি আলোচনাও কৰিছোঁ সেইবোৰ কেনেদৰে লিখিব লাগে সুন্দৰকৈ দেখুৱাই দিয়া আছে। মই তোমালোকক ইয়াত দিছোঁ, স্ক্ৰীণত তোমালোকে চোৱা। বিভিন্ন বৰ্ণবোৰ এনেদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকে আৰু কোনোদিনে ভুল নহ'ব আৰু আখৰবোৰ খুব সুন্দৰ হ'ব আৰু যুক্তাক্ষৰবোৰ লিখোঁতে কোনো ধৰণৰ ভুল নহ'ব। খুব সুন্দৰ যুক্তাক্ষৰ লিখি তোমালোকে সুন্দৰ আখৰসহ পৰীক্ষাত সুন্দৰ নম্বৰ পাবলৈ সক্ষম হ'বা। আজিৰ পাঠটো কেনেকুৱা লাগিল তোমালোকে জনাবলৈ নাপাহৰিবা। তোমালোকৰ বাবে নতুন পাঠ প্ৰস্তুত কৰিবলৈ সদায় চেষ্টা কৰি আছোঁ আৰু নিশ্চয় কৰি যাম। গতিকে এই সন্ধিক্ষণত যিটো জটিল সময় চলি আছে এই সময়ছোৱাত তোমালোকে খুব সাৱধানে থাকিবা আৰু সকলোৱে সুস্থভাৱে থাকা, ঘৰতে থাকা, সুস্থভাৱে থাকা আৰু আমাৰ সমাজখন বীজাণুমুক্ত কৰি এখন সুস্থ সবল সমাজ গঢ়ি তুলিবলৈ তোমালোকে যত্ন কৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ দেই। নমস্কাৰ।